নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে আবৃত্তি কৰিবলৈ লৈছোঁ বৰষা কাশ্যপৰ ফাগুনৰ কেনভাছ। সপোন হৈ উৰি আহে শৰতৰ শুকুলা চৰাই, তাক হঠাতে হেৰুৱাই ফাগুন হৈ পৰে উন্মাদ, যাৰ শৰীৰৰ দীৰ্ঘতা আৰু ভালপোৱাৰ উষ্ণতাৰ জোখাৰে মনে মনে ফাগুনে গুঠি আছিল শীতৰ চুৱেটাৰ। তেওঁ গুচি যায় সংগোপনে, গছপাতবোৰৰ আঁৰত ৰৈ অতদিনে উচুপি থকা ফাগুন জাগি উঠে হঠাতে। ইমান ভাল পোৱাৰ পিছতো গুচি যায় শৰৎ, হেমন্ত আৰু শীতৰ লগা সন্ধিয়াবোৰ। কিহতে ফাগুনে লৈ থাকে? ফাগুনৰতো বাসনা আছে। দুবাল পিতা এজাক বৰষুণত হাতে হাত ধৰি তিতিবলৈ তেওঁৰ সতে। একেটা ছাতিৰ তলত গুণগুণাই জগজতৰ গজল এটা। স্মৃতিৰ সাঁকোৰে গৈ খেপিয়াই চাবলৈ ফাগুনৰো মন আছে। পিছে ফাগুন প্ৰতাৰিত হয়। বাৰে বাৰে প্ৰেমিক ঋতুবোৰ আহে আৰু যায়, মাথো ফাগুনৰ ছাট এখন্তে জিৰাই। চুপতি মাৰে, দুষ্ট চুপতি, প্ৰেয়সী ফাগুনে ভুল কৰে বাৰে বাৰে। শৰতৰ মোহ লগা কথাত ভুল যায়, কিম্বা হেমন্তৰ দৰদী মাতত, আৰু শীতৰ জঠৰতাক সহানুভূতিৰে ঢাকি দিয়ে মনৰ গোপন প্ৰেম। জোন দুবাৰ পৰত গছপাতৰ দুৱাৰ খুলি মনে মনে নামি আহে ফাগুন। সকলো শস্যৰ ধান দাই নিয়াৰ পিছত পথাৰ হৈ পৰে উন্মাদ। শুকান নৰানিৰ মৰমৰণি ভাঙি দিয়ে নিয়ৰে, তাতে আহি মনে মনে ফাগুন বহে। আৰু মই কওঁ, ঐ ফাগুন, তোৰ প্ৰেমেৰে মোকো জীপাল কৰি দে, আৰু লৈ যা তোৰ ৰঙীন দেশলৈ। কিজানি বিচাৰি পাওঁ আবিৰ সনা এমুঠি মৰম, আৰু একাষে পোহৰ। ধন্যবাদ।